চিকিৎসালয়ত জীৱন মৃত্যুৰে যুঁজিছে নন্দিতাই। ধেমাজিত প্ৰতিবাদ মুখৰ পৰিস্থিতি। চিকিৎসালয়ত জীৱন মৃত্যুৰে যুঁজিছে ধেমাজি কাণ্ডৰ নন্দিতা শইকীয়াই। ডিব্ৰুগড় ব্ৰহ্মপুত্ৰ নাৰ্ছিং হোমত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে মৰিদল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়া। মহাবিদ্যালয়খনৰ জিন্তু শৰ্মা নামৰ এজন নৃশংস কৰ্মচাৰীয়ে চোকা ধাৰে ওপৰজুপৰি আঘাত কৰিছিল নন্দিতাৰ লগতে এগৰাকী সহপাঠীক। নন্দিতাৰ মগজুৰ সক্ৰিয়তা এতিয়া প্ৰায় 90% নোহোৱা হৈ গৈছে। দৰৱেও কোনো সঁহাৰি দিয়া নাই বুলি প্ৰকাশ কৰিছে চিকিৎসকে। অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰীগৰাকীৰ চিকিৎসাৰ বাবে এতিয়া পৰিয়াললৈকে সহায় বিচাৰিছে চৰকাৰ কিংবা কোনো হৃদয়বান লোকৰ। ইপিনে নন্দিতাক আক্ৰমণৰ বিৰুদ্ধে ধেমাজিত সৃষ্টি হৈছে প্ৰতিবাদমুখৰ পৰিস্থিতি। আজিও ধেমাজিত সাব্যস্ত কৰা হৈছে প্ৰতিবাদী কাৰ্যসূচী। উল্লেখযোগ্য যে দেওবাৰে দিন দুপৰতে 2 ছাত্ৰীক আক্ৰমণ কৰিছিল জিন্তু শৰ্মা নামৰ যুৱক এজনে। মৰিদল মহাবিদ্যালয়ৰ পৰা উভতি যাওঁতে আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল। দাৰে ঘপিয়াই ওপৰ জুপৰি আক্ৰমণ কৰিছিল 2 ছাত্ৰীক। নিউজ ডেস্ক ৰিপৰ্ট।